হেল্ল' বন্ধুসকল মই সুৰজিতে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল আজি আপোনালোকৰ বাবে এটা ফ্ৰেছ ভিডিঅ' লৈ আহিছোঁ যিহেতু চাই যে আপোনাৰ চকু থৰ হ'ব বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে মোৰ ইন্ট্ৰটো লগাই লওঁ 5000 वाला DSLR आपके पास वो है वो 80D सबसे ज़्यादा कैमरा चलता है ये निकॉन क्या प्राइस है 5000 रुपये कोरियर से मंगवाना है अगर कोरियर से भी भेज देंगे क्या प्राइस ये 7000 कितने का ये आपको 12000 रुपये का कौन सा 1000D 1000 ये 10000 रुपये का ये है D3100 ये है 5D Mark 3 ये है 5000 ये 5 का एक और कैमरा सोनी का है मतलब यहाँ तो कुछ कम होने के चांस कुछ कम भी हो ये कंडीशन देखिए ये तो नया ही लग रहा है कैनन 700D कैनन 700 22 का 23 का ये है आपका D5600 ये D3100 फ्रेश कंडीशन बिल्कुल नया कैमरा तो वाईफाई वगैरह सब है इसमें সো বন্ধুসকল আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গম পালে কেনেকুৱা ধৰণৰ আজি ভিডিঅ'টো হ'ব বন্ধুসকল আৰু বন্ধুসকল জনাবলৈ পাই সুখী হৈছে আপোনালোকৰ বাবে একদম সস্তাতকৈ সস্তা DSLR এটা আপুনি ল'ব পাৰিব মাত্ৰ 5000 টকাত বন্ধুসকল আৰু বন্ধুসকল আজিকালি সিফালে যাব DSLR সিফালে যাব DSLR বিয়ালে যাব তাতো DSLR আৰু বন্ধুসকল যদি আপুনি যাব এটা বাৰ্থডে পাৰ্টি তাত যদি এটা DSLR নাথাকে তেতিয়ালে কিহৰ বাৰ্থডে পা আজিকালি যেহেতু আজিকালি DSLR টো মেইন পজিটিভ পইণ্ট হৈ পৰিছে প্ৰতিটো ক্ষেত্ৰতে বন্ধুসকল আপোনাৰ এটা সপোন কমতকৈ কম এটা DSLR আপুনি ল'ব যেহেতু আপোনালোকৰ ভিতৰত এই ভিডিঅ'টো লৈ আহিছো বন্ধুসকল আপোনালোকে বিচাৰে নেকি আজি বিশেষ টপিক নাই DSLR ওপৰতে টপিকটো লৈ আহিছো বন্ধুসকল অতি কমতকৈ কমত থাম্বনেইলত যেহেতু দেখি আহিছে একেটা ভিডিঅ' বনাইছো ইয়াত মই বন্ধুসকল আপোনালোকে জনাব এটা যদি আপুনি DSLR 5000 দামত ল'ব বিচাৰে যেহেতু মই এটা DSLR বাই কৰিলো মোৰ বন্ধুৰ বাবে 700D কিমান প্ৰাইজৰ হয় যেহেতু মই কিনিছো 12000 টকাত বন্ধুসকল মোৰ বন্ধুৰ বাবে যেহেতু বন্ধুৱে কিনিছে তাৰ মই কেমেৰাটো আপোনালোকৰ মাজত দেখাবলৈ মোৰ ওচৰত ৰখাই থৈছো হি বাৰম্বাৰ কল কৰি আছে যে তাক DSLR টো লাগে সো বন্ধুসকল দেখাম তাক আপোনালোকৰ বাবে DSLR টো মোৰ ওচৰত ৰাখি থৈছো বন্ধুসকল দেখাইছো মই DSLR টো যেহেতু আপোনাৰ মনত এনেকুৱা কিছুমান প্ৰশ্ন হ'ব পাৰে যেহেতু ই লাইক কমেন্ট পাবৰ বাবে এটা ভিডিঅ' বনাইছে যেহেতু আপোনালোকৰ আগত মই কেমেৰাটো নিজেই দেখাইছো নিকন 700D আপোনাৰ স্ক্ৰীন অন হৈছে যেহেতু ডিসপ্লে স্ক্ৰীন টাচ হয় যেহেতু জানে 700D আৰু আপোনাৰ এইটো হৈছে মোৰ বন্ধুৰ DSLR যেহেতু মই বাই কৰিছো আৰু বন্ধুসকল আপোনালোকক জনাও যে আপোনালোকে DSLR টো আপুনি নিজে যাব নালাগে যেতিয়া আপোনাৰ ঘৰত কুৰিয়াৰ আহিব কুৰিয়াৰ আপোনাৰ নিজেই কেমেৰাটো হাতত ল'ব তেতিয়া আপুনি পে কৰিব আৰু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ দি মই নেক্সট ভিডিঅ'ত যদি বিচাৰে আপুনি 5000 টকাত এটা DSLR কিনিবলৈ বন্ধুসকল মোক কমেন্ট কৰিব লাইক কৰিব মই টাৰ্গেট ৰাখিছো 1000 টাৰ্গেট যেহেতু আপুনি যদি বিচাৰে এটা DSLR কিনিবলৈ মাত্ৰ 5000 টকাত আপুনি কমেন্ট কৰিবলৈ নাপাহৰিব আপুনি আজি 1000 লাইক কমপ্লিট কৰি দেখক মই কাইলে আপোনালোকৰ ভিডিঅ'টো পোষ্ট কৰিম নেক্সট ভিডিঅ'টো আপুনি কেনেদৰে এই DSLR টো বাই কৰিব পাৰিব আৰু বন্ধুসকল জনা যে কোনো সেকেন্ড হেণ্ড আপুনি নাপায় ৰিয়েল কেমেৰা আপোনাৰ নতুন কেমেৰা পাব একদম ব্ৰ্যান্ড নিউ আপোনাৰ হাতত আপুনি নিজে সিল খুলিব যেহেতু আপুনি সিল খোলাৰ অপচন কিছুমান জানে যেহেতু সিল আপুনি জানে কোনবিট সিল ৰিয়েল কোনবিট সিল ৰিয়েল নহয় তো জানিবলৈ নেক্সট ভিডিঅ'টো চাব মই সিলটো বিষয়ে জনাম নেক্সট হৈছে যে আপুনি যদি DSLR টো 5000 টকা মাত্ৰ 5000 পৰা আৰম্ভ কৰি আপুনি যদি এটা DSLR ল'ব বিচাৰে মোৰ কম সময়তে আপুনি 1000 লাইক কমপ্লিট কৰক মই তেতিয়া নেক্সট টপিকটো আপোনালোকলৈ আগবঢ়াম বন্ধুসকল আপোনালোকক জনাও যে আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনে লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো ক্লিক কৰক যাতে অল নটিফিকেশন ক্লিক কৰক যেতিয়া কোনো এটা ভিডিঅ' দিলে পোন প্ৰথমে আপুনি পায় বন্ধুসকল আপোনালোকে যিমান পাৰে সিমান লাইক কমেন্ট শেয়াৰ কৰিব 1000 টাৰ্গেট কৰিছো মোৰ ভিডিঅ'টোত আপুনি সোনকালে কৰি দেখক আৰু বন্ধুসকল যিমান পাৰে সিমান সোনকালে কৰক তেতিয়া মই আপোনাক কিমান সোনকালে ভিডিঅ'টো পোষ্ট কৰিম বন্ধুসকল আপোনাৰো এটা সপোন হয়তো DSLR এটা লৈ আপুনি বাটত ফটো ক্লিক কৰিব আৰু আজিকালি DSLR এটা হোৱা মানে আপোনাৰ ইম্পৰ্টেন্স কিমান জানিছেই এটা DSLR নহলে কোনো ইম্পৰ্টেন্স নাই এটা DSLR লৈ লওক ইম্পৰ্টেন্স পুৰা বাঢ়ি যায় বন্ধুসকল তেনেহলে আপুনি যিমান পাৰে কিমান সোনকালে 1000 লাইক কমপ্লিট বন্ধুসকল আৰু এটা কথা জানি লওক যে লাইক কমেন্ট শেয়াৰ কৰাটো কোনো পইচা পেড কৰিব নালাগে বিলকুল ফ্ৰী হয় আপোনালোকে কৰিব পাৰে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে সব বন্ধুসকল নেক্সট ভিডিঅ'টোৰ বাবে 1000 লাইক কমপ্লিট কৰক মই আপোনাক নেক্সট ভিডিঅ'টো পোষ্ট কৰিম আপোনাৰ ঘৰত আহিব আপোনাৰ কেমেৰা নিজে অৰ্ডাৰ কৰিব যেতিয়া ঘৰত অহাৰ পৰ্যন্ত আপুনি হাতত কেমেৰাটো লৈ পইচা পে কৰিব কোনো আপুনি যাবলৈ দৰকাৰ নাই বন্ধুসকল আজিলৈ ইমানেই আছিল ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল নাপাহৰিব 1000 টাৰ্গেট কৰিছে ভিডিঅ'টো বন্ধুসকল আজিলৈ ইমানে বাই বাই গাইস লাভ ইউ অল